পিঁয়াজ, কণবিলাহী, জিৰা, আদা, নহৰু এনেকৈ লৈছোঁ। এইখিনি পেষ্ট কৰি ল'ম। আৰু এইফালে পিঁয়াজখিনি কাটি লৈছোঁ। আৰু আজি মই বনাম এইখিনিৰে কি বনাম, এয়া হাঁহৰ কণী। আৰু ইয়াক মই বাকলি গুচাব দিছোঁ। হাঁহৰ কণী ভাঙি গ'ল। মানে হাঁহৰ কণীবিলাক যে নতুন পাৰিয়ে এনেকৈ বইল কৰি মানে বাকলি গুচাবই নোৱাৰি, এনেকৈ ভাঙি যায়। যদি কেইদিনমান হয় পুৰণা হয় তেতিয়াহে ধুনীয়াকৈ বাকলিখিনি ওলাই। এইখিনি নতুন, সেইকাৰণে চাওক কেনেকৈ ভাঙি ওলাইছে। উপায় নাই আৰু এনেকৈ খাব লাগিব, এইটো নতুন কণী যিহেতু। এতিয়া আলু বইল কৰি লৈছোঁ। আৰু এইফালে কণীখিনি এনেকৈ বাকলি গুচাই লওক। তাৰপিছত বনাই আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে মই মছলাখিনি পেষ্ট কৰি লওঁ। এয়া মই মছলাখিনি ধুনীয়াকৈ পেষ্ট কৰি ল'লোঁ। দেখিছে নহয়, মই দেখুৱাই আছোঁ। ঢাকনিখনতে আধা থাকি গ'ল, দেখিছে নহয়। এয়া এনেকৈ কণবিলাহী, জিৰা, শুকান জলকীয়াখিনি দিব পাহৰিছিলোঁ, পিছত দি দিলোঁ। তিয়াই থোৱা নাছিলোঁ যে, সেইকাৰণে ভালকৈ পিছ নাখালে একো নাই, চলি যাব। আৰু ঢাকনিখনত চাওকচোন কেনেকৈ মছলাখিনি লাগি ধৰিলে। উপায় নাই আৰু এইটো ঢাকি থৈ দিছোঁ। বাকীখিনি ৰেডি কৰি লওঁ। প্ৰথমতে কণীখিনি ফ্ৰাই কৰি লওঁ, তাৰপিছত দেখুৱাই আছোঁ। কণীৰ অৱস্থা চাওক। এয়া এইটো মানে আজি পাৰা কণী, আজি পাৰিছিলে, সেইকাৰণে তাৰ অৱস্থা চাওক। উঠাবই নোৱাৰি হাতত, এই অৱস্থা হাত মানে কণীটোৰ একেবাৰে অৱস্থা বেয়া। মানে লগে লগে পাৰিয়ে বনালে এনেকুৱাই হয়, কেইদিনমান গ'লেহে ভাল হয়। এতিয়া কেৰাহীখনত তেল গৰম হ'ব দিছোঁ। এতিয়া কণীখিনি এটা এটাকৈ ভালকৈ ভাজি লওঁ। কিছুমান যিবিলাক একেবাৰে পুৰণা হৈছে, কেইদিনমান হৈছে পাৰি থোৱা, সেইবিলাক ধুনীয়াকৈ বাকলি গুচি গৈছে। আৰু যিবিলাক মানে বেছি হোৱা নাই, সেইবিলাক একেবাৰে ভাঙি গ'ল। ঠিক নহয়, হাঁহৰ কণী এইটোৱে প্ৰব্লেম। নতুন কণী হ'লে মানে এনেকুৱাই ভাঙি আধা বাকলি এনেই গুচি যায় আৰু তেনেকুৱা। উপায় নাই আৰু এনেকৈ খাব লাগিব, সেইকাৰণে এনেকৈ বনাই আছোঁ। আৰু ধুনীয়াকৈ ফ্ৰাই কৰি লোৱাহে কথা। আৰু কোনে হাঁহৰ কণী খাই ভাল পায় জনাব। মই কিন্তু খাই বহুত ভাল পাওঁ, সেইকাৰণে এয়া বনাব লৈছোঁ। কিন্তু আপোনালোকে কেতিয়াবা হাঁহৰ কণী বনালে কেইদিনমান থৈ দিব, মানে হাঁহ কেইজনী পাৰাৰ পিছত কেইদিনমান থৈ দিব, তাৰপিছত বনাই খাই চাবচোন। এতিয়া বাকলিখিনি এনেকৈ ধুনীয়াকৈ উঠি আহে। কিন্তু মোৰতো একদম আজি যোৱাকালিৰ আছিলে যে, সেইকাৰণে আজিৰ আছিলে এটা, যিটো আজিটো একেবাৰে ভাঙি থাকিলে এইটো। আৰু যোৱাকালিবিলাক মানে এইবিলাক চাগে আছিলে আৰু কোনোবাটো এটা। আৰু এইবিলাক চাওক, এইবিলাক আগৰে আছিলে, কেইদিনমান হৈছে, এইবিলাক ধুনীয়াকৈ ওলাইছে। এইবিলাক ভাঙা নাই। আৰু যিকেইটা মানে একদম নতুন, সেইকেইটা অলপ ভাঙিলে আৰু কি কৰিব, উপায় নাই, এনেকৈ খাব লাগিব। যিহেতু কণীকেইটা এনেকৈ ৰঙাকৈ ভাজি ল'লে তেতিয়া চব্জিখনত দিলেও ভাল লাগে, আৰু সেইকাৰণে একদম ৰঙাকৈ ভাজি লৈছোঁ ভালকৈ। আৰু হাঁহৰ কণীৰ মজাটোৱে বেলেগ আৰু বিৰাট ভাল লাগে মোৰ হাঁহৰ কণী চব্জি খাই। বহুতে বেয়া পায় হাঁহৰ কণীটো বেছি গোন্ধাই হেনো, মোৰ কিন্তু খাই বহুত ভাল লাগে। সেইকাৰণে এয়া কণীখিনি ফ্ৰাই কৰি লওঁ ধুনীয়াকৈ। এইখিনি এয়া ফ্ৰাই কৰি উলিয়াই থ'লোঁ ধুনীয়াকৈ, দেখিছে নহয় একদম ৰঙাকৈ। আৰু এইফালে সেইখন কেৰাহীতে আকৌ তেল ঢালি দিলোঁ। এতিয়া ইয়াত পিঁয়াজ দি দিলোঁ। পিঁয়াজ একদম সৰহকৈ, মানে পিঁয়াজ খাই বহুত ভাল লাগে, সেইকাৰণে সৰহকৈ দিছোঁ। আৰু এতিয়া মিঠা হ'ব অলপ। পিঁয়াজটো সৰহ হ'লে যে অলপ মিঠা হয় যে চব্জিকণ, মোৰ খাই বহুত ভাল লাগে তেনেকৈ। কিছুমানে আকৌ মিঠা হ'লে বেয়া পায়, মোৰ কিন্তু মিঠাটোৱে খাই ভাল লাগে। সেইকাৰণে আৰু মই অলপ সৰহকৈ দিছোঁ পিঁয়াজ। শেষেই নহৈছে উঠাই ইমানকৈ দিলোঁ নে। কামবোৰ মোৰ এনেকুৱাই, দেখিছে নহয়, কি যে কৰোঁ নহয়, উপায় নাই। আৰু ভালকৈ অলপ সময় ভাজি ল'ম আৰু পিঁয়াজখিনি, যাতে একদম ধুনীয়াকৈ ৰঙচুৱাকৈ সিজি আহে। এনেকৈ ভাজি ল'ম আৰু পিঁয়াজখিনি, তাৰপিছত দেখুৱাই আছোঁ। তাত এয়া নিমখ দি দিলোঁ, একেবাৰে সোৱাদ অনুযায়ী নিমখ, তাৰপিছত হালধি। জোৰকৈ পিছত দিলেও দিব পাৰে, মই আকৌ ধৈৰ্য নাই যে ৰখি থাকিবলৈ, পিঁয়াজখিনি সিজিয়ে নাহিছে, খঙতে দি দিলোঁ বাস্তৱে। কিমান আৰু ৰখি থাকিমনো।
আৰু তেলটো দেখিছে নহয়, একেবাৰে কমকৈ দিছোঁ। বেছিকৈ তেল খোৱা ভাল নহয়, সেইকাৰণে একেবাৰে কমকৈ দিছোঁ আৰু এইফালে মছলাখিনি দেখিছে নহয়, থাকিব লাগিছিলে বাতিটোত ওলাই আহিলে একদম ঢাকনিখনত। কি কৰিব আৰু এনেকৈ ঢাকনিখনৰ পৰা জোকাৰি জোকাৰি দি দিছোঁ আৰু দেখিছে নহয়, একদম এনেকৈ জোকাৰি দিলে আৰু কোনো কথা নাই, সেইখিনি নামি যায়। এয়া দেখিছে নহয়, দি দিলে মছলা মছলাখিনি ভালকৈ ভাজ খাই আহিলে এতিয়া যিখিনি আলু বইল কৰি দিছোঁ সেইখিনি দি দিলোঁ। ভগৱান 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 অত্যাচাৰ অত্যাচাৰ। মছলাখিনি ভাজ খাই আহিলে ধুনীয়াকৈ দেখিছে নহয়, মছলা পিছা বাতিটো ধুই মেলি দি দিলোঁ পানী অকণমান। এতিয়া ভালকৈ লৰাই দিম, দেখিছে নহয় একদম আলুখিনি দেখিছে মই একদম ভাঙি গুড়ি কৰি দিওঁ। তাৰপিছতে অকণমান পানী দি দিলোঁ। এতিয়া ভালকৈ মিক্স কৰি লৈছোঁ পানীখিনি মিক্স কৰি লৈ তাৰপিছত আৰু দিম আৰু যিখিনি জোলৰ পৰিমাণ হিচাপে পানী, যিখিনি জোল খাব বিচাৰিছোঁ সেই হিচাপতে পানীখিনি দি দিম। হাঁহৰ কণীৰ জোল খাই মজা লাগে, আপুনি খাই ভাল পাই জনাব, মোৰতো খাই বহুত ভাল লাগে। আৰু আজি মানে একদম ধুনীয়াকৈ টেষ্টিকৈ খাম আৰু ইয়াতে যদি আৰু কেইখনমান ধনিয়া পাত পেলাই দিব পালে হয় আৰু মজা লাগিলে হয়। ধনিয়া পাত নাই, সেইকাৰণে আৰু এনেকৈ চিম্পলকৈ বনাম, উপায় নাই। এয়া দি দিলোঁ। এতিয়া হাঁহৰ কণীখিনি ঢালি এতিয়া ভালকৈ এইখিনি উতলি পুলিছোঁ, দেখিছে নহয় যাতে একদম কণীখিনি সোৱাদখিনি জোলখিনি ওলাই আহে। আৰু কিছুমানে ভাবিব কিনো এয়া হাঁহৰ কণী বনোৱা জোলখিনিকে দেখুৱাই থাকিব লাগে, আমিও জানো নহয় বনাবলৈ। হয় সকলোৱে জানে, কিন্তু ভিডিঅ' বনাই যিহেতু ভাল পাওঁ সেইকাৰণে মই যেনেকৈ বনাইছোঁ সেইটোকে ভাবিলোঁ দি দিওঁ। তাতে যদি কোনোবাই নাজানে এনেকৈ বনাই খাই চাব, নজনাও আছে জনাও আছে। যোনে নাজানে সেনেকৈ বনাব, আৰু যোনে জানেতো সি আৰু ধুনীয়াকৈ গ্ৰেভি টাইপৰ বনাব পিঁয়াজ চিয়াজ দি। ময়ো জানো, কিন্তু আজি নবনালোঁ সেনেকৈ। আৰু এয়া আমাৰ ভাত ৰেডি হৈ গ'ল, ধুনীয়াকৈ এতিয়া ৰেডি কৰি লওঁ। আৰু ইফালে সোনকালে মানে হাত চলাব নোৱাৰা হৈ আছোঁ, গাটো বেয়া হৈ আছে, সেইকাৰণে একদম লাহে লাহেকৈ কৰি আছোঁ। এইফালে ভাত কম লৈছোঁ, কাৰণ ৰাতি যিহেতু বেছিকৈ নাখাওঁ সেইকাৰণে কমকৈ লৈছোঁ। দিনত কিন্তু দৌৰি খাওঁ আৰু ঠিকছে খাওঁ একাহী। আৰু এইফালে ভণ্টিৰ মৰম, মানে ভণ্টিয়ে দি পঠাই আহিছে, মানে ভণ্টিয়ে লৈ আহিছে কেঁচা ৰঙালাও, কোমলীয়া ৰঙালাও ভাজি। আৰু মাৰ মৰমো আছে ইয়াতে, মায়ে দি পঠাইছে মাছৰ পেটু, তাৰপিছত ভাইটিৰ দোকানৰ পকৰা, মানে মই বনাই থৈ আহিছিলোঁ দোকানত যে, তাৰে পকৰা চাটনি এনেকৈ দি পঠাইছে। আৰু কাৰ ঘৰৰ পৰা এনেকৈ আহে জনাব। মোৰ কিন্তু ঘৰৰ পৰা প্ৰায়ে এনেকৈ আহে, প্ৰায় বেছিভাগে মই ৰাতিৰ সাঁজত মানে এনেকৈ কমকৈ বনোৱা হয়। ঘৰৰ পৰা যিহেতু মায়ে দি পঠায়, মায়ে যিহেতু কিবা এটা ভালকৈ বনালে মানে মোৰ ল'ৰাক আৰু মোক এৰি খাব নোৱাৰে, যিহেতু আমি দুটা থাকোঁ, সেনেকৈ মানে এৰি খাব নোৱাৰে কাৰণে এনেকৈ যিমান পাৰে যিমান যিয়ে নবনাওক কিয় ঘৰত মানে দি পঠাবই আৰু তেনেকুৱা। আৰু এইফালে মোৰ হাঁহৰ কণীৰ জোল, ইফালে ভাইটিৰ দোকানৰ চাটনি, মানে আজি ৰাতিৰ সাঁজ ধুনীয়াকৈ ৰেডি হৈ গ'ল। আৰু মাৰ মৰমটো আছে আৰু ইয়াতে, মানে মায়ে যিহেতু পঠাইছে সেইকাৰণে মাৰে মৰম আৰু সেইখিনি আৰু মা থকালৈকে এনেকৈ মৰমবোৰ পাই থাকিম। আৰু মা যাতে সদায় আমাৰ লগত তেনেকৈ থাকে সেইটোৱে আৰু বিচাৰোঁ ভগৱানৰ ওচৰত, এইখিনিয়ে প্ৰাৰ্থনা। বহুত ভাল লাগে, মাৰ মৰমৰ নিচিনা আৰু কোনেও নকৰে, তেনেকুৱা আৰু বহুত ভাল লাগে সেইকাৰণে। আৰু এইফালে মাৰ মৰমৰ এয়া দি পঠোৱা চব্জি, আৰু এনেকৈ আমাৰ ৰাতিৰ সাঁজ ধুনীয়াকৈ ৰেডি হৈ গ'ল। আৰু আজি ভিডিঅ'টো ইমানেই, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, বাই বাই।